हेलो एवरीवन, सन्डेज डेलिशियस किचेनলৈ আপোনালোক সকলোকে স্বাগতম জনাইলো। আজি আমি এটা নিৰামিষ ৰেচিপি লৈ আহিছো। ৰেচিপিটো হৈছে আলু মটৰ আৰু সয়াবিনৰ চব্জি। যদি ভিডিঅ'টো ভাল লাগে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো বলক তেনেহ'লে ৰেচিপিটো আৰম্ভ কৰোঁ। প্ৰথমে মই সয়াবিনখিনি এটা চচপেনত 3-4 মিনিট সময় উতলাই ল'ম। তাতে মই 1 টেবুল চামুচ নিমখো দিছোঁ। তাৰপিছত মই সয়াবিনখিনি ভালদৰে হাতেৰে ঘঁহি ধুই ল'ম। তেনে কৰিলে সয়াবিনৰ যিটো গোন্ধ থাকে সেইটো নাইকিয়া হয়। এতিয়া মই একেবাৰে শেষৰবাৰ পানীৰ পৰা উঠাইছোঁ, কিন্তু এইখিনিতে এটা কথা মন কৰিব, যাতে শেষৰবাৰ পানীৰ পৰা উঠাওঁতে বেছিকৈ চেপি নিদিয়ে, যাতে তাতে কিছু অংশ পানী ৰৈ যায়। তেনে কৰিলে ভাজোতে তেল বেছিকৈ নাখায়, যিহেতু তেলটো বেয়া। এতিয়া মই সয়াবিনখিনিত 1 টেবুল চামুচ আদা নহৰু পেষ্ট দি অকণমান আধা টেবুল চামুচ নিমখো দিলোঁ, আধা টেবুল চামুচ চেনি দিছোঁ, 1 টেবুল চামুচ হালধি গুড়ি দিলোঁ, 1 টেবুল চামুচ জিৰা গুড়ি দিলোঁ। এইটো কিন্তু মই জিৰা আৰু ধনিয়া মিক্স কৰি পেলাই কেৰাহীত ভাজি মিক্সিত মাৰি পেলাই লৈছোঁ। তেনে কৰিলে গোন্ধটো বহুত ধুনীয়া আহে। অকণমান কাশ্মীৰী মিৰ্চ পাউডাৰটো দিছোঁ। একেবাৰে শেষত সৰিয়হৰ তেল অকণমান মই ঢালি দিছোঁ। এতিয়া মই এইখিনি ভালদৰে মিক্স কৰি এইখিনি মই কিছু 5-10 মিনিট মেৰিনেশ্যন কৰিব দিম, যাতে নিমখ চেনি যিখিনি দিছোঁ সেইখিনি যাতে গলি যায়। তো মাংস বনোৱাৰ নিচিনাকৈ বনাব লাগিব, যাতে মাংসতকৈ টেষ্টটো কম নহয়, তেনেকৈ বনাম। এতিয়া কেৰাহীত তেল গৰম কৰিছোঁ। এতিয়া যিখিনি মছলা সানি থৈছিলোঁ সয়াবিন, সেইখিনি অকণমান ভাজি ল'ম। তেল মই অকণমানেই দিছোঁ, অলপ তেল দিছোঁ, কাৰণ খানাবোৰ হেল্ডি হ'ব লাগে, টেষ্টি হোৱাৰ লগতে সমানে হেল্ডিও হ'ব লাগে। কাৰণ যিহেতু আমি নিৰামিষ আইটেম বনাম বুলিয়েই যে আমি বহুতকৈ তেল মছলা বেছিকৈ খাম সেইটো নহয়। তো এয়া মই 2-3 মিনিট ভাজিলোঁ। এয়া ওপৰত এটা ৰঙচুৱা ভাৱ আহিছে। তো এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিছোঁ আৰু এইখিনি উঠাই লৈছোঁ। সেই একেখন কেৰাহীতেই সয়াবিন ভজা কেৰাহীতে মই 2টা সৰু সৰু বিলাহী অকণমান ভাজি লৈছোঁ, 2টা শুকান জলকীয়া দিছোঁ আৰু আদা নহৰু কেইফুটমান দি দিছোঁ। এইখিনি মই অকণমান ৰাফলি ভাজি ল'ম, লৈ পেলাই মই এইখিনি মিক্সিত মাৰি ল'ম, গ্ৰেভিটোৰ কাৰণে। এয়া এতিয়া মই 2-3 মিনিটমান ভাজিলোঁ। এতিয়া মই ইয়াতে অকণমান পানী দি দিছোঁ, যাতে বিলাহীটো আৰু যিখিনি আদা নহৰু আছে এইখিনি যাতে অকণমান বইল হৈ যায়। তো হৈ গৈছে, বিলাহীটো সিজি গৈছে। এতিয়া মই গেছৰ ফ্লেম অফ কৰি দিছোঁ আৰু এইখিনি ঠাণ্ডা হ'লে মিক্সিত মাৰি ল'ম। মই 3টা আলু, সৰু সৰু আলু মই 3টা বইল কৰি লৈছোঁ। এবাটি মটৰ লৈছোঁ, যিহেতু আলু মটৰ সয়াবিনৰ চব্জি বনাম। এটা ডাঙৰ চাই পিঁয়াজ এটা স্লাইচকৈ কাটি লৈছোঁ, এফাল কেপচিকাম, শুকান জলকীয়া 2টা, কেঁচা জলকীয়া অলপমান, দালচেনি আৰু ইলাইচি। দালচেনি ইলাইচিখিনি অকণমান খুন্দনাত খুন্দি ল'ম। এতিয়া কেৰাহীত তেল গৰম হৈছে। এতিয়া আমি তাতে গোটা জিৰা কেইটামান দিছোঁ, 2টা শুকান জলকীয়া দিছোঁ আৰু যিখিনি ইলাইচি দালচেনি আছিলে সেইখিনি অকণমান মিক্সিত মাৰি সেইখিনি মই তাতে ভাজি লৈছোঁ অলপমান। এতিয়া মই ইয়াতে যিটো কাটি লোৱা মিহিকৈ কাটি লোৱা এটা ডাঙৰ পিঁয়াজটো এইটো ঢালি দিছোঁ। পিঁয়াজটো অকণমান সৰহকৈ দিলে ভাল লাগে, সৰু হ'লে 2টা দিব বা নহ'লে মই ডাঙৰ চাই এটা দিছোঁ। এইখিনি অকণমান ৰঙচুৱা হোৱাকৈ ভাজিম। এতিয়া যিখিনি বইল কৰি লোৱা আলু সৰুকৈ কাটি লৈছিলোঁ সেইখিনি ঢালি দিছোঁ, মটৰকেইটাও ঢালি দিছোঁ, কেপচিকামখিনিও ঢালি দিছোঁ। এতিয়া আমি গেছৰ ফ্লেমটো অকণমান ল' ফ্লেমত ভাজিব লাগিব। এতিয়া আমি আৰু অকণমান নিমখ দিছোঁ, আধা টেবুল চামুচ। চাব লাগিব যাতে নিমখটো অলপকৈ দিওঁতে যাতে বেছি হৈ নাযায়। 1 টেবুল চামুচ হালধি গুড়ি, 1 টেবুল চামুচ জিৰা গুড়ি, 1 টেবুল চামুচ ধনিয়া গুড়ি, সৰু চামুচেৰে এচামুচ জালুকৰ গুড়ি। এতিয়া আমি এইখিনি ভালদৰে লৰাই ইয়াতে অকণমান চয়া চচ দিম। চয়া চচ দিছোঁ 1 টেবুল চামুচ। এতিয়া মই এইখিনি ভালদৰে মিক্স কৰি পেলাই যিটো মই গ্ৰেভি বনাইছিলোঁ বিলাহীৰ সেইখিনি ঢালি দিম।
তাৰপিছত ঢালি দিছোঁ। ইয়াতে আপুনি দৈও দিব পাৰে, দৈ থাকিলে। দৈ দিলে বহুতেই টেষ্টি হয়। যিকোনো ৰেচিপিত দৈ দিলে বহুতেই ভাল লাগে। কাশ্মীৰী মিৰ্চো দিছোঁ 1 টেবুল চামুচ। এচকল নেমু কাটি লৈছোঁ সৰুকৈ, তাৰে কেইটোপালমান দি দিছোঁ। আধা টেবুল চামুচ চেনিও দিছোঁ। তো হৈ গৈছে। এতিয়া আমি গোটেইখিনি ভালদৰে লৰাই চৰাই সেয়া চব ধুনীয়াকৈ মিক্স হৈ গৈছে, ভজা গৈছে। এতিয়া মই যিটো গ্ৰাইণ্ডিং জাৰ আছিলে সেইটো খালি অকণমান পানী দি দিছোঁ। এতিয়া এইখিনি উতলিবৰ কাৰণে ঢাকোনখন কিছু সময় লগাই দিছোঁ। তো উতলিছে। এতিয়া আমি যিখিনি ভাজি লোৱা চয়াবিন আছিলে এইখিনি ঢালি দিছোঁ। এতিয়া আমি এইখিনি আকৌ 10 মিনিটমানৰ কাৰণে ঢাকোনখন লগাই থওঁ। 10 মিনিট হৈ গৈছে। এবাৰ চাইছোঁ, ধুনীয়াকৈ উতলি আছে। হ'ব আৰু অকণমান ওপৰত চাহী গৰম মছলা অকণমান দি দিছোঁ। আৰু 5 মিনিট ঢাকোনখন লগাই থৈছোঁ। তো 5 মিনিট হৈ গৈছে, চাইছোঁ এবাৰ। এতিয়া আমি ওপৰত এটা কেঁচা জলকীয়া দি দিছোঁ আৰু অকণমান ধনিয়া ওপৰত ছটিয়াই দিছোঁ। তো গেছৰ ফ্লেমটো অফ কৰি দিছোঁ। হৈ গৈছে। এয়া আমাৰ আজিৰ চয়াবিন আলু মটৰৰ চব্জি। যদি ভিডিঅ'টো ভাল লাগিল, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।